নমস্কাৰ দেই। আজি ভিডিঅ'টো আৰম্ভ কৰিছে একদম তিতাৰ পৰা, গম পাইছেনে? ভাত খাবলৈ বনাই আছোঁ ভাজি, কেৰেলাৰ ভাজি। সেয়েহে কেৰেলাখিনি কাটি লৈছোঁ। পিছে মই গুটিখিনি উলিয়াই পিনেহে কাটিছোঁ দেই। ভাজিকণ বনাই লওঁ। ভাজি চাজি বনাই ভাত পানী খাই একদম আজৰি হৈ এতিয়া আহিছোঁ অমৰা কাটিবলৈ। আৰু অমৰা কাটি থাকোঁতেই দেখিছে নহয় হাতখনকৈ কাট খাই গ'ল। আৰু পিছে যেনে তেনে বনালোঁ আৰু পাছত দেখুৱাম আপোনালোকক। তাৰপৰা গ'লোঁ মই টাউনলৈ, অলপ বজাৰ কৰিব আছিলে। যিহেতু কাইলৈ যাম বাৰ ঘৰলৈ ফুৰিবলৈ, তেতিয়া বাৰু দেখুৱাই থাকিম। আৰু আকৌ এতিয়া ওলাই আহিলোঁ পদূলিলৈ। দাদা নবৌহঁত যাব ওলাইছে গুৱাহাটী, মানে গৰমৰ বন্ধ ফুৰিবলৈ। সেয়েহে সিহঁতক আগবঢ়াবলৈ আহিলোঁ। আৰু এয়া হৈছে আমাৰ গধূলিৰ পৰিৱেশটো। পিছদিনা আকৌ আমি ৰাতিপুৱা ওলাই আহিছোঁ আমাৰ বাৰ ঘৰলৈ বুলি। যিহেতু কালি আপোনালোকক কৈছিলোঁ বজাৰ কৰিবলৈ যোৱাৰ কথা। এয়া সিহঁতৰ ঘৰলৈকে অহা কথা আছিলে। এয়া আমি আজি আহি আছোঁ সিহঁতৰ ঘৰলৈ। আহি আমি পালোঁহি বাহঁতৰ ঘৰ, মানে সৰু বা। আৰু আমাক এতিয়া চাহ তাহ দিলে। আমি খাই বৈ এতিয়া ধুনীয়াকৈ বিচনাত বহি আছোঁ। আৰু তাই আমাৰ কাৰণে কৰি আছে ভাতৰ যোগাৰ। এয়া তাই মাছ ফ্ৰাই কৰি আছে বোলে। সিহঁতৰ ঘৰৰ পৰা আহিয়ে এয়া দেখিছে নহয় আকৌ কামত লাগিবলগীয়া হ'লে। আচলতে কাপোৰ যে এম্ব্ৰইডাৰী কৰি আছিলোঁ, যিযোৰৰ ভিডিঅ' মই পাছত আপোনালোকক দিম বাৰু কেনেকৈ কাপোৰযোৰ কৰিছোঁ। আৰু এতিয়া কাপোৰযোৰত মণি লগাই আছোঁ। মণি লগাই হ'লেও আপোনালোকক সম্পূৰ্ণ লুকটো দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।